অহাই এপ্ৰিল 2022 চনত আমি আত্মহত্যা দিম এইটো খাটাংকতা গতিকে তাৰ কাৰণে অসম চৰকাৰ আৰু BTR চৰকাৰ দায়ী হ'ব ৰাইজৰ আমি আজি এই ৰাজপথত কিয় আমি ধৰ্ণা দিব লগা হৈছে আমাৰ 30-35 বছৰ ধৰি আমি চাকৰি কৰি একেবাৰে কিছুমানে সুইচাইড হৈ গ'ল কিছুমানে বয়স ৰিটায়াৰ হৈ গ'ল কিন্তু আজিলৈকে আমাৰ দীৰ্ঘদিনীয়া যিটো সমস্যা মানে প্ৰভিন্সিয়েলাইজ বা প্ৰভিন্সিয়েলাইজ নহ'ল আৰু আমাক প্ৰত্যেকখন বিদ্যালয়ত কণ ল'ৰা ছোৱালীবিলাকক বেগ ইউনিফৰ্ম আৰু চাইকেল এইবিলাক দিয়াৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে অসম চৰকাৰ তথা BTR চৰকাৰে গতিকে ভেঞ্চাৰ স্কুলত যিবিলাক মানে ল'ৰা ছোৱালী পঢ়ে তেওঁলোকেও ভেঞ্চাৰ নেকি অসম চৰকাৰ আৰু BTR চৰকাৰ মই বাৰে বাৰে কৈ আছোঁ তেওঁলোকক কি ভেঞ্চাৰ নেকি তেওঁলোকে ফুল কোমলীয়া ল'ৰা ছোৱালী হয় তেওঁলোকে ভৱিষ্যতত কিবা ডাঙৰ মানুহ হ'ব গতিকে আমি ইয়াৰ পৰা এই স্থলীৰ পৰা ক'ব বিচাৰিছোঁ ওদালগুৰি জিলাৰ পৰা যে প্ৰমোদ বড়ো ছাৰ আপুনি যিবিলাক দফা ইমপ্লিমেণ্টেশ্যন কৰিব 6.3 নং দফা অতি সোনকালে কাৰ্যকাৰী কৰি আমাক নটিফিকেশ্যন জাৰি কৰক জাৰি দিয়ক আমি চাওঁ আমি সন্তুষ্ট হওঁ আৰু যদি এইবিলাক নটিফিকেশ্যন একোৱে আমি নাপাওঁ তীব্ৰতৰ আন্দোলন কৰি তুলিম এইটো সঁচা কথা আৰু লাগিলে আমি আত্মজাত দিয়াৰ কাৰণে প্ৰস্তুতি আছোঁ কাৰণ 2022 চনত 1 এপ্ৰিলত আৰু কোনো অসমত কোনো ধৰণৰ স্কুল প্ৰভিন্সিয়েলাইজ নহ'ব এইটো সঁচা কথা গতিকে আহি আছে নিউ এডুকেশ্যন পলিচি গতিকে আপোনালোকে আমাক আভুৱা মাৰি সময়খিনি পাৰ কৰি দিয়াৰ কাৰণে যিবিলাক কৰিছে সেইবিলাক পাহৰি যাওক অলপ ঈশ্বৰে যাতে আপোনাক মানে সুস্থ মগজুত মানে আমি প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে আমাক দয়া কৰি এই ভেঞ্চাৰ স্কুলৰ মানে শিক্ষকসকলক এপইণ্টমেণ্ট দিয়ক কাৰণ যোৱা পৰহি কোকৰাঝাৰ জিলাত ভটগাঁও ME স্কুলৰ গাৰ্লছ ME স্কুলৰ হেডমাষ্টাৰ চবিন বসুমতীদেৱ আৰু তেখেতে 22 বছৰ চাকৰি কৰিও মানে তেওঁৰ জীৱন মানে জীৱনত এটা ফুটা কৰিব পৰা নাই তেওঁ এনেই 52 বছৰ বয়সত তেওঁ আৰ্থিক অভাৱ অনটনৰ কাৰণে তেওঁৰ লিভাৰ ফাংচনৰ বেমাৰ হোৱাৰ কাৰণে তেওঁ ইহলীলা ত্যাগ কৰিলে গতিকে এনেকৈ বহুত শিক্ষক ঢুকালে আমাৰ চিৰাং জিলাতো অলপতে 2জন মানে শিক্ষক মানে ঢুকালে যোৱা মাহত কিন্তু এইবিলাক মিডিয়াৰ জৰিয়তে এইবিলাক দেখা পাইছে গতিকে ছাৰ প্ৰমোদ বড়ো ছাৰ আপোনাক যাতে ঈশ্বৰে সন্মতি দিয়ে হিমন্ত ছাৰ যিবিলাক দফা 6.3 নং দফা অতি সোনকালে কাৰ্যকাৰী কৰি আমাৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আপোনাক কাতৰ অনুৰোধ জনাইছোঁ নহ'লে আমি এই 2022 চনত এপ্ৰিল মাহৰ প্ৰথম তাৰিখে আমি আত্মহত্যা দিম আমি চিয়াই নাথাকোঁ আমাৰ মাটি একেবাৰে শেষ হৈ গৈছে আমাৰ ল'ৰা ছোৱালী আছে আমি স্কুলত কাম কৰোঁ কোনো এটা কাম আমি কিবা কৰিব নোৱাৰোঁ আৰু খালি স্কুলত পেটত গামোচা বান্ধি আমি এই আমাৰ জীৱনটো ধ্বংস কৰি দিছোঁ তো এই সমাজস্থলীৰ পৰা আমি সকীয়াই দিছোঁ আমি অহাই এপ্ৰিল 2022 চনত আমি আত্মহত্যা দিম এইটো খাটাংকতা গতিকে তাৰ কাৰণে অসম চৰকাৰ আৰু BTR চৰকাৰ দায়ী হ'ব ৰাইজৰ আগত আমি এইটো হাইস্কুল শিক্ষক সন্থাৰ তৰফৰ পৰা নন প্ৰভিন্সিয়েলাইজ হাইস্কুল শিক্ষক সন্থাৰ তৰফৰ পৰা ছেক্ৰেটাৰী কৈছোঁ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আপোনালোকক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আমাৰ এই ধৰ্ণাস্থলীত আহি আমাৰ দুখৰ ভাগি হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ তো কথা হ'ল কি চৰকাৰে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিবিলাক আমাৰ কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যন কৰা নাই ইয়াৰ উপৰিও কি হৈছে যে BTRত এতিয়া নতুনকৈ চৰকাৰ আহিল চৰকাৰ অহাৰ লগে লগে আমি প্ৰমোদ বড়ো ছাৰক কেইবাবাৰো লগ কৰিছিলোঁ যোৱা কেইমাহমান আগতে আমি ওদালগুৰি কলেজতো তেখেতক লগ কৰিছিলোঁ তেখেতে আমাৰ সন্থাৰ লগত বহি আলোচনা কৰি আমাৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁ মাতিম বুলি কৈছিল আজি তাৰিখলৈকে তেওঁ কিন্তু তেনেধৰণৰ কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাপালোঁ যাৰ ফলত আমি এনেধৰণৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ ইয়াৰ উপৰিও যোৱা 15 তাৰিখত আমি কোকৰাঝাৰত মিটিং পাতিবৰ কাৰণে বাধ্য হ'লোঁ মিটিং পাতিছোঁ তাৰ পৰাও আমি কোনো ধৰণৰ সুদূত্তৰ এতিয়ালৈকে আমি পোৱা নাই আৰু অনাগত দিনত আমি নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে যদি নটিফিকেশ্যন নকৰে
তেতিয়াহ'লে 6.3 ক্লজ মতে আমাৰ কাম যদি নকৰে তেতিয়াহ'লে আমি অনাগত দিনত আমি ইয়াতকৈও জংগী আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আমি ৰেলপথ অৱৰোধ কৰিম, নেশ্যনেল হাইৱে অৱৰোধ কৰিম, এনেধৰণৰ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। গতিকে মই এই ধৰ্ণাস্থলীৰ পৰা প্ৰমোদ বড়ো ছাৰক, লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰক, লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ইয়াৰ পৰা এটা কাটৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক আৰু মৃত্যুৰ মুখলৈকে আৰু ঠেলি দিব নালাগে। আমি মৰি মৰি জীয়াই আছোঁ আৰু আমি শেষ হ'ব বিচৰা নাই। গতিকে আমাৰো সংসাৰ আছে, আমি গতিকে ল'ৰা ছোৱালীক আমি গঢ় দিব বিচাৰিছোঁ। এতিয়া যি সময়ত নেকি আমাৰ নিচিনা কিছুমান শিক্ষক, কিছুমান কৰ্মচাৰীবিলাকে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দি পেলাই তেওঁলোকক পঢ়া শুনা কৰি আছে, কিন্তু আমি আজি কি কৰিব লগা হৈছে, এই সময়ত এতিয়া আমি ধৰ্ণাস্থলীত বহিব লগা হৈছে। গতিকে ইয়াতকৈ দুখৰ বিষয় আৰু একো হ'ব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীবিলাকোতো একেই ল'ৰা ছোৱালী, আমি যিসকল ল'ৰা ছোৱালীক আমি শিক্ষা দি আছোঁ তেওঁলোকতো একেই ল'ৰা ছোৱালী। আমাৰ ল'ৰা ছোৱালীবিলাক আজি বিভিন্ন ধৰণৰ কামৰ কাৰণে তেওঁলোক বঞ্চিত হৈছে। বেগ পোৱা নাই, চাইকেল পোৱা নাই, বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই। তেওঁলোক কি তেওঁলোক ল'ৰা ছোৱালী নহয় নেকি? তেওঁলোকতো ল'ৰা ছোৱালী। চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীখিনি যেনেধৰণৰ মানৱতা থকা ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালীখিনিও ঠিক তেনেকুৱা মানৱতা হিউমেনিটি থকা ল'ৰা ছোৱালী হয়। গতিকে তেওঁলোককো এটা উপকাৰ কৰাৰ কাৰণে আমাৰ স্কুলখিনি নিস্বাৰ্থভাৱে বিনা চৰ্তেৰে প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে ব্যৱস্থা লওক, এয়া আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। ধন্যবাদ। थांनाय 17 तारिख आरो 18 तारिख बे समाव साननैनि हाबाफारि लानानै BTC LA नि मोनसे बिल बाजेट जानानै थांबाय। जोङो बिनि सिगां जोङो प्रमोद बर' सारखौ लोगो हमनानै गोबां बार मेमोरेन्डाम गथायदोंमोन। जोंनि सरकारि नङै फरायसालिफोरखौ आरो जेसेबांखि कलेज लेभेलसिम दङ सरकारि नङैफोरखौ प्रभिन्सियेलाइज खालामनानै होनायनि थाखाय जोङो मेमोरेन्डामबो होदों। आरो बिनि सिगां जोङो 17 तारिखनि जितु सिगांनि जोङो मोनसे क'क्राझार राजमेला फोथाराव मिडियानि थ्रुयै जोङो फोरमायहरदोंमोन, खावलायहरदोंमोन बिथां प्रमोद बर' सारखौ जोंनि नैबे सरकारि नङै फरायसालि जेसेबांखि दङ कलेजसिम दङ बेखौ अति सोंखाले जोंनि फरायसालिखौ बाजेटाव सोसनलांनो थाखाय खावलायदोंमोन। नाथाय दुर्भाग्य जोंनि जे खावलायनाय, जोंनि जे बुंहरनाय बा जोंनि जे मेमोरेन्डाम होनाय बिथाङा जोंनि फोरोंगिरिनि जे जेंना बेखौ सुस्रांनानै होनो सानाखै। गतिके जोङो दिनैहाय थामथि खेब नैबे उदालगुरि जिल्लानि जे DC लांगोनानि नैबे कमप्लेक्स लांगोना फोथाराव जोङो थामथि खेब धर्ना लानांगौ गोनां जाबाय। दा बेनो जे जोङो प्रमोद बर' सारखौ बुंनो सानदों, जोङो फोरमायहरनो नागिरदों बिथाङा जोंनि फोरोंगिरिनि सायाव मा खालामनो नागिरदों जोङो फिननाय नांगौ आरो जोंनो फिननायखौ होथारनांगोन। दा बेनो जे गिबियाव इलेक्शननि सिगां बिथाङा ओरैबायदि बुंदोंमोन जेसेबांखि स्कुल कलेज दङ भेन्सारखौ प्रभिन्सियेलाइज खालामनानै होनायनि खोथा बुंदोंमोन। नाथाय दिनैसिमाव बिथाङा पजिटिभलि जोङो बिथांनि खुगानिफ्राय जों खोनानो मोनाखै।